हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি নতুন এটা ৰেচিপি লৈ আহিছো চকলেট কেক গটিকে আহকচোন ইয়াক কেনেকৈ তৈয়াৰ কৰিব পাৰি তাকে চাওঁ চকলেট কেক বনাবলৈ আমাক প্ৰথমতে লাগিব আপোনাৰ কোকো পাউডাৰ যিহেতু ই চকলেটৰ সোৱাদ দিয়ে তাৰ পিছত লাগিব আমাক অলপমান বেকিং মই ইয়াত লৈছো দুটা ডিমৰ সমান ময়দা কিমান সমানে চেনি ৰিফাইন আৰু অলপমান ড্ৰাই ফ্ৰুট সৰুকে কাটি লৈছো চকলেট কেক বনাবলৈ আমাক প্ৰথমতে আমি এটাৰ গ্ৰাইণ্ডাৰত দুটা ডিম চেনি তাৰ পাছত আমি ৰিফাইন খিনি গ্ৰাইণ্ডাৰত মাৰি লম কাৰণ গ্ৰাইণ্ডাৰত মাৰি ললে আপোনাৰ সহজ হয় বেছি ফেটি থাকিব নালাগে লগতে আমি ইয়াত দিম কোকো পাউডাৰ 2 চামুচ ই সোৱাদো দিব লগতে ৰঙো দিব চকলেটৰ ধৰণৰ 2 চামুচ আমি কোকো পাউডাৰ দিয়াৰ পিছত অলপমান বেকিং দি দিম বেকিংয়ে যেহেতু ফুলাত সহায় কৰে গটিকে কেকটো আমাক ধুনীয়াভাৱে ফুলাত সহায় কৰিব গ্ৰাইণ্ডাৰটোত আপোনালোকে 5 পৰা 10 মিনিট মান মাৰি ল'ব লাহে লাহে ৰখাই ল'ব একেলগে নচলাব গ্ৰাইণ্ডাৰটো চলোৱাৰ পিছত আমি দেখিম এটা পাতন উলিয়াই লৈ ময়দাখিনি দি আমি ধুনীয়াকৈ ফেটি লম অলপ টাইম ফেটি থাকিব কাৰণ গুটেখিনি ধুনীয়াকৈ মিশ্ৰণ হ'ব লাগিব আমি গ্ৰাইণ্ডাৰ সেই কাৰণে নিদিও ময়দাখিনি কাৰণ গ্ৰাইণ্ডাৰত যদি আমি ময়দাখিনি দিও তেতিয়া হলে গ্ৰাইণ্ডাৰটো নচলিব বহুত টান হৈ যাব সেই কাৰণে আমি ময়দাটো পিছত সংমিশ্ৰণ কৰি লম দেখিছে আপোনালোকে অলমোস্ট হৈছে আপোনালোকে মিহলাই থাকিলে গম পাব যেতিয়া সৰু বাবলছ পৰিব তেতিয়া আপুনি গম পাব যে আমাৰ ফেটা হৈ গৈছে এটা আপুনি লগৰ সিলভাৰৰ পাত্ৰ ল'ব সিলভাৰৰ পাত্ৰটো ৰিফাইন খানি ল'ব ৰিফাইন খানি সংমিশ্ৰণখিনি তাত দি দিব গুটেখিনি ভালমতে দিয়াৰ পিছত ইয়াত কাৰণ ৰিফাইন লগাই ললেই হ'ব বেলেগ একো কাগজ দিব নালাগে কিছুমানে কাগজ দি লয় ৰিফাইন খানি কাগজ দিব নালাগে দিয়াৰ পিছত আমি যোনখিনি ড্ৰাই ফ্ৰুটছ আছিল ড্ৰাই ফ্ৰুটছখিনি আমি ভালমতে দি দিম ড্ৰাই ফ্ৰুটছখিনিয়ে কেকটো দেখাত ধুনীয়া কৰিব আপোনালোকে বাৰ্থডে হওক বা লাভ এনিভাৰ্সাৰী হওক বা মেৰেজ এনিভাৰ্সাৰী হওক তেতিয়া আপোনালোকে ধুনীয়াকৈ সৰুকে এটা বনাই নিজৰ হাতেৰে সাৰপ্ৰাইজ দিব পাৰে আপোনালোকৰ প্ৰিয়জনক অতি কম খৰচতে ধুনীয়াকৈ হয় কেক আমি এটো এতিয়া প্ৰেসাৰ কুকাৰত দিম প্ৰেসাৰ কুকাৰ এটা গেছত দিলো আৰু লো ফ্লেমত গেছটো লগাই ললো ইয়াৰ পিছত আমি কোনো ধৰণৰ তলত একো নিদিয়াকৈ আমি লো ফ্লেমত পাত্ৰটো লগাই দিলো পাত্ৰটো লগাই আপুনি মাজে সময় চাই থাকিব আৰু একদম গেছটো লো ফ্লেমত দিব তাৰ পিছত আমি ঢাকনিখন লগাই দিলো আৰু প্ৰেসাৰৰ হুইসেলটো খুলি দিব আমি প্ৰায় 20 মিনিট মানৰ পিছত চালো মাছটো হোৱা নাই গটিকে আৰু অলপ টাইম থব লাগিব গটিকে ঢাকনিখন মাৰি দিম আৰু গেছটো পুৰা লো ফ্লেমত ৰাখিব তাৰ পিছত আমি চালো প্ৰায় 20 মিনিট মানৰ পিছত চাওক কোনো লাগি আনাই চামুচখনত অলমোস্ট আমাৰ হৈছে এতিয়া প্লেটিং কৰোৱা হওক দেখিলে কি সুন্দৰ চকলেট কেক সুন্দৰভাৱে ফুলিছে আৰু চাওক ড্ৰাই ফ্ৰুটছখিনি কিমান দেখিবলৈ সুন্দৰ লাগিছে আপোনালোকে এনেকৈ বনাব পাৰে চাওক কিমান সফট হৈছে মই এক পিস কাটি দেখাই দিছো চাওক কিমান সফট হৈছে আপোনালোকে সুন্দৰকৈ ঘৰত বনাব পাৰে চাওক কিমান সফট হৈছে কোনো জ্বলা নাই ধুনীয়া সফট হৈছে গটিকে এনেকৈ সুন্দৰ ৰেচিপি বনাই থাকিব আৰু খাই থাকিব আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব মই নতুন কুকিং ভিডিও আগলৈ লৈ আহিম ইমানতে বাই বাই থ্যাংক ইউ